চাওক বন্ধুসকল, উত্তৰাখণ্ডত কেনেকৈ বানপানী আহিছে আৰু লগতে চাওক এতিয়ালৈকে 150ৰো অধিক লোক সন্ধানহীন হৈ আছে। আৰু এই চাওক ঘৰ দুৱাৰবিলাক কেনেকৈ ভাঙি লৈ গৈছে। এখন গাঁও আছিলে, গাঁও অট'মেটিক চব ভাঙি লৈ গৈছে। এই চাওক ডেম বনাইছিলে চৰকাৰে, ডেম ভাঙি গৈছে অট'মেটিক। আৰু এইটো ঘটনাটো হৈছে বন্ধুসকল, ইয়াৰ যিটো পাহাৰ আছে, পাহাৰৰ বোলে বৰফ গলি পিনি এনেকৈ নৈ বৈ আহিছে বোলে। আৰু এইটো এটা বহুত ভয়ানকজনক এটা দুৰ্যোগ হয়। কাৰণ এতিয়া খৰালিমহীয়া এনেকুৱা অৱস্থা হ'ব নালাগিছিলে। কিন্তু ইয়াত কাৰণ কেলৈ বেছি মৰিছে, কাৰণ কেলৈ খৰালিমহীয়া চবেই নদীত বিভিন্ন ধৰণৰ কাম কাজ থাকে, কাম কাজবিলাক কৰি থাকে। আৰু অকস্মাত এনেকুৱা পানীৰে বাঢ়ি গ'লে এইটো খুবেই দূষিতজনক। কাৰণ কেনেকৈ পানী বাঢ়ি আহিলে পটককেনে মানুহ উটুৱালে স্বাভাৱিক হয়। কাৰণ কেলৈ এনেকুৱা অৱস্থা কোনো কল্পনাই কৰিব নোৱাৰে, কাৰণ কেলৈ এনেকুৱা এটা সময় আহিব বুলি। আৰু লগতে এতিয়া দেখিছে SDRF আৰু আৰ্মী জোৱানসকলে মানুহবিলাকক বচাবলৈ বহুতখিনি কষ্ট কৰিছে। আৰু দেখিছে কেনেধৰণে পানী বৈ আহিছে। আৰু চৰকাৰেও ইতিমধ্যে আলোচনাত বহিছে, কি কৰিব পাৰে আৰু কি নকৰিব পাৰে, সকলোখিনি মনত গোট খাইছে। আৰু বন্ধুসকল, যদি চেনেলটো দিলে ছাবস্ক্ৰাইব কাৰণে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। ঠিক আছে বন্ধুসকল, আপোনালোকে এনেকৈ নিউজ সদায় পাব।